তো মই আহি গ'লোঁ ICA। Which country is the famous for Amazon rainforest? ঘৰত ভাত খোৱা নাই নেকি ডাঙৰকৈ? নমস্কাৰ বন্ধুসকল। তো আজি বোলে চিলড্ৰেন ডে মানে শিশু দিৱস বোলে আজি। তো সেইকাৰণে মই য'ত মানে ক্লাছ কৰোঁ ICA তাত বোলে আজি পাতিব বোলে। তো কি পাতিব কেনেকৈ পাতিব কাৰণ সৰুৰ পৰাটো আমাক চিলড্ৰেন ডে মানে শিশু দিৱসৰ উপলক্ষে খালি 1 টকীয়া চকলেট আৰু অলপ বুট মগু সেইখিনিয়ে দেখিছোঁ। তো ইয়াতো সেই ধৰণে দিয়ে নে অলপ উৎসৱী অলপ চাওঁ কি কৰে দেখা যাব। আৰু কিমান কাপোৰ তলত লুকাইছে চাম মুখখন নকৰ। তো মই বেগটো লৈ লৈছোঁ মানে ক্লাছ আজি বোলে ক্লাছ কৰিব নকৰিব নাজানো তো জাষ্ট লৈ গৈছোঁ আৰু যি হ'ব দেখা যাব। চলো তো हम लोग आ गए মই অসমীয়াত লগাই তো আমি আহি গ'লোঁ কি প্ৰিপেৰেশ্যন কৰিছে কি কৰিছে চলো ইমান আন্ধাৰ। তো মই আহি গ'লোঁ ICA। তো ইয়াত বোলে আজি চিলড্ৰেন ডে পাতিছে। তো এয়া মেম আৰু ছাৰ চেলিব্ৰেশ্যন কৰিব বোলে আজি আমাৰ। থেংক ইউ ছাৰ থেংক ইউ মেম চেলিব্ৰেশ্যন কৰিব বোলে আজি আমাৰ। তো আৰু কি প্ৰগ্ৰেম আছে আৰু গম পাব অলপ দেৰি পিছত মানে ছাছপেঞ্চ। আচ্ছা আচ্ছা কি ধুনীয়া ডেক'ৰেশ্যন। আৰু ইয়াত প্ৰথমে ক্লাছ কৰিব বোলে নে ডাইৰেক্ট চাই তাৰ পিছত ছাছপেঞ্চ। তো দেখা যাব এইকেইটা হা দেখাইছোঁ নিশ্চয়। তো এইকেইটা আমাৰ গেম মানে চৰি ছাৰ দেখা নাছিলোঁ। क्वेश्चन पेपर टफ का मतलब कि आंसर नहीं आता है। अगर आंसर आता है तो मेरी आपका फर्स्ट क्वेश्चन है व्हाट इज द कैपिटल ऑफ फ्रांस? কমেণ্টটো আপুনি কৰক চাওঁচোন আপুনি কিমান জানে। গুগল নামাৰিব দেই ডাইৰেক্ট কওক। বডি ৰিলেটেড কুৱেশ্যন है व्हाट इज द लार्जेस्ट ऑर्गन इन ह्यूमन बॉडी? Largest organ in human body. Largest organ now. Liver. কইলা Total liver. ইজ ৰাইট। লিভাৰ কেতিয়া চোৱা আমি অলপ মুখা অভিনয় মানে এই এক্সপ্ৰেশ্যন দিব আপুনি ক'ব লাগে কোনটো ফিল্মৰ হয় কি হয়। ব'লক তাই পালত কি পঢ়িছে চাওঁ অলপ চাওঁ নেকি। আমিতো বাৰু পিছত কি হয় এইটো আপুনি কমেণ্ট কৰকচোন চাওঁ কিমান জানে। ये दिखाएगा अपना टीम को ना इसका टीम समझेगा ये। মানে মাত নোহোৱা খালি নাচি দিবা ঋতিক ৰোশনৰ এসে নাচি দিলে সেইটো দিছে सर আমি वो लोग देंगे इनका ग्रुप आवाज मत निकालना মই না ये तो मस्त घूम एक बार मैं समझा देता ये नहीं आवाज आप नहीं यूज करो मुंह और पर आप ही चाहिए खाने वाले एक मुंह खाने वाले सीसीटीवी में देखेगा जादू कोई नहीं है बात सब देख हमारे नहीं हुआ है ताकि टीम है क्या है मेरा ले जाता है सारे जन का स्लैंड होले नहीं चाहिए ओ इटा आने वाला के नेक्स्ट ओ ई दुआ ओ मी दुआ ओ नहीं
ভাল কৰে তাকেতো পঠাম ন মই গেছে কৰিব নাই এনেকে ঘূৰিবতে পঠাই দিছে এনেকা কিবা মজা আহিব ফিট হলি লাগে ও Surely. তাই লিপসিং কৰিব এতিয়া আমাৰ মঞ্চত গান গাব সঞ্জয় মহিলা আৰু সঞ্জয় মহিলা দিয়া আৰম্ভ কৰা সাইলেন্স সাইলেন্স পানী লাগে বোলে হৈ যাব হেৰি সিংগাৰ মানুহৰ চিন পানী প্ৰথমতে খাই লোৱা কি ক'লে সিংগাৰে আৰু না সস্তা মাল দে आधा तेरा इश्क आधा मेरा ऐसे हो पूरा चंद्रमा तो तारा तेरा एक तारा मेरा बनते हैं तेरा आसमां ना तेरे संग लागे बातें पीपल धागे ये सूरज के धारे बहके भिगा गे बदरंगा सतरंगा इश्क रे পুরনি সপোন লৰালি সপোন তুমি নতুন আনে নুবুজা লৰালি কথা তুমি যদি বুজা তোমার রঙ তোমার রঙুরা দুয়ারি माया माथु माया তুমি যেন সঁচানে তো হৈ গ'ল গান গোৱা প্ৰগ্ৰেম শেষ আমাৰ ছাৰে বহুত ধুনীয়া গান গায় আগতে ষ্টেজ প্ৰগ্ৰেম কৰিছিলে বোলে তো কেক কাটিব বোলে আপোনাৰ কেক কাটা জীৱনত প্ৰথমবাৰ চিলিণ্ডাৰ পালোঁ ভালে পাইছোঁ বাৰু মানে কেকৰ ক্ষেত্ৰত ভাল লাগিলে চিলিণ্ডাৰ খাই মানে পাতি পেলাই পাতি মানে কি চেলিব্ৰেশ্যন কৰি আৰু ভাল লাগিছে আডাল্ট হৈ গ'লোঁ আডাল্ট হৈ পিছৰ কথা ভাল লাগে সৰুৰ পৰা ডাঙৰ হ'লোঁ ডাঙৰ প্ৰথমবাৰ পাইছোঁ নহ'লে আগতে বহুত ফল এইবিলাকে দিছিল পাৰিলে চকলেটে দিয়ে থৈ দিয়ে কিন্তু গণেশ কেনেকুৱা লাগিল এক্সপ্ৰেশন মজা লাগে বোলে মনে অলপ আজিলৈ ইমানে ধন্যবাদ।